নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আশা কৰোঁ আহিবলগীয়া দিনবোৰ আপোনালোকৰ সকলোৰে ভালদৰে পাৰ হয়। আজি আমি গৈ আছোঁ পিকনিক খাবৰ কাৰণে হাতীশাললৈ। ওচৰতে আমাৰ ঘৰৰ পৰা বেছি 25 কিলোমিটাৰমান হ'ব আৰু বহুত দূৰ নহয়। আহি আছোঁ। ইমান ধুনীয়া পৰিৱেশটো চাওক না, ইমান ধুনীয়া সেউজীয়া চাৰিওফালে। এইফালে মাছৰ কাৰণে বেৰি ৰাখিছে নেকি, মাছ ৰাখিছে চাগে। আমি গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই আৰু আমি সোমাইছোঁ আৰু। আপোনালোকে বাৰু পিকনিক খাবৰ কাৰণে ক'ত ক'ত গ'ল বাৰু জনাবচোন কমেণ্টত। আহি পালোহি, এইফালে পাৰ হৈ আহিলোঁ। সেই দলংখনৰ সিটো চাইডে আছে পাৰ্কিং এৰিয়া। আমি আহি পালোহি। আগলৈ আহি পিনি ঠাইডোখৰ পাইছিলোঁ। ইমান মানুহ হৈছে নহয়, আজি বহুত মানুহ আহিছে। আমি মানুহবিলাক চব এইবিলাক পাতি পাৰি মেলি বহিলে। এইফালে এইগৰাকীয়ে কয় আইচক্ৰীম খাব হ'লে আনিলেগৈ। চাহৰ যোগাৰ কৰিছে আৰু চাহ আমি ফ্লাক্সতে লৈ আনিলোঁ। ইয়াতে গৰম নকৰোঁ আৰু দেৰি হ'ব যিহেতু। এইবিলাক খৰিৰ লগত কোনে হেৰি কৰি থাকে, গেছ অনা নহয়, খৰিয়ে আনিছোঁ। ফ্লাক্সত ভৰাই, মানুহ যিহেতু কম সেইটো কাৰণে ফ্লাক্সতে ভৰাই লৈ আহিলোঁ। এতিয়া চবেই খাবলৈ লৈছে আৰু। খাই থাকে পুৰা কণী বাগলৈ আছে। সেইফালে চব বেলেগ ইমান সেউজীয়া ধুনীয়া ঠাণ্ডা পৰিৱেশ। মানুহ বহুত আহিছে। আমাৰ ওচৰতো আহিছে বাৰু। এতিয়া এইটো চাইডে অলপ কম হৈ আছিলে, আমি সেইটো কাৰণে এইফালে আহিলোঁ। কিন্তু এতিয়া লাহে লাহে বাঢ়ি গৈ আছে। সেইফালে সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে। এইটো এটা বেলেগ পাৰ্টি হয়, আমাৰ ওচৰতে খাই আছে। আমি অলপ ফুৰিবলৈ ওলাই আহিলোঁ। সেইফালে বোলো অলপ চাওঁগৈ কি কিনো আছে। মানুহ কিন্তু তামাম হৈছে দেই আজি, বহুত মানুহ হৈছে। এইফালে এখন নাও, তাত নৌকা বিহাৰ কৰিব পাৰি। দুখন নাও জইন দি থৈছে। মানুহবিলাক কিছুমান আহিছে। আইতাগৰাকী পূৰা গৈ আছে আগত, আমাৰ আগে আমাৰ লগত আইতাগৰাকী আহিলে ফুৰিবৰ কাৰণে। অলপ বোলে ফুৰি আহোঁ। আমি বহুত দূৰত আছোঁ এইফালে। আমাৰ ছোৱালী ল'ৰা আগত গ'লেই। চাই আহি আছোঁ, ইমান ধুনীয়া মানুহ চব কিমান হৈছে। ইয়াতে আপোনালোকৰ ওচৰ কোনোবা যোৰহাটৰ আছে যদি ওচৰ আহিব পাৰিব, বা বহুত দূৰৰ পৰা আহিছে বাৰু মানুহ পিকনিক খাবৰ কাৰণে। এইফালে আমাৰ ভিনদেউ এজনক লগ পালোঁ। এয়া ইহঁতিও আহিছে আজি পাৰ্টি খাবলৈ। ইহঁতৰ পাৰ্টি এটা আহিছে, বা ভিনদেউ। আজি চিনাকি মানুহ বহুত পাইছোঁ, মানুহ বহুত আহিছে আজি। সেইফালে আগলৈ আছে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে এখন পাৰ্ক আছে। আমি তালৈ যাম আৰু ইয়াতে ফটো চটো উঠি ল'ম অলপমান। ফটো উঠাৰ পিছত সেইফালে যাম আৰু ইহঁতক অলপ খেলাই আনিব লাগিব। এইফালে ৰেষ্টুৰেণ্টখন আছে। আপোনালোকে যদি ইয়াতে পিকনিক নাখাওঁ বুলি ভাবে, এনেই ফুৰিবলৈও আহে, এই ৰেষ্টুৰেণ্টতে খাব পাৰিব। এইফালে পাৰ্কিং এৰিয়া আৰু সেইটো চাইডে ৰেষ্টুৰেণ্ট এখন আছে। আগলৈ আছে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে। এইফালে বগৰী গছ কিন্তু বহুত আছে ইয়াতে, কিন্তু বগৰী ইমান পকা নাই। কিছুমানত পকিছে, কিছুমান জেগাত। কিছুমান জেগাত খাই কিছুমানে শেষেই কৰিলে, আৰু কিছুমানত কেঁচাই হৈ আছে। আমি এবাৰ এইটো চাইডে আহিছোঁ। এইফালে আছে, সিহঁতি খেলিম বুলি কৈছে যিহেতু সেইটো কাৰণে এইফালে আহিছোঁ। ইজনী মই অলপমান ইহঁতক খেলাওঁগৈ আৰু, ইহঁতৰ আমনি লাগিছে বোলে। সেইফালে শাক বিকি আছে, শাক পাচলি। ওচৰতে শাক পাচলি কাষতে আকৌ চাহো দিছে। চাহ কিবা এটা পানী চানী বিকিছে আৰু কি ইমান মন নকৰিলোঁ। এইফালে সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে।
পৰিৱেশ কিন্তু বৰ ধুনীয়া দেই পৰিৱেশটো ইমান ঠাণ্ডা পৰিৱেশ ইয়াত থাকিলে ভালেই লাগে মনটো ঠাণ্ডা সেউজীয়া চাৰিওফালে এইফালেও খাই আছে পানী এইফালে পুৰা খেলি আছে ঘূৰি আছে এইজনী ছোৱালীজনীক আকৌ ধৰি দিছোঁ তাইকো উঠিব লাগে বৰ চখ মানে বৰ ফূৰ্তি পাইছে আৰু উঠে বোলে ধৰি দিছোঁ নহ'লে পৰিলে আকৌ পিকনিক খোৱা নহ'ব আৰু দুখ পাই ল'ব এইফালে ডাঙৰ দুজনী গ'ল ডাঙৰ দুটা এই দুটা কিহে পাইছে জানো চিচৰ পৰা খেলি আছে আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় অলপ হ'লেও যদি ভাল পায় প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ সহায় সহযোগ পালেহে আগলৈ ভাল ভিডিঅ' দি যাবলৈ আমি উৎসাহ পাম পুৰা ডেন্স বা দলংখনত চৌক এখন থাকি নাথাকিলে হয় মানুহ পুৰা অহা যোৱা কৰি আছে ভিৰ অলপমান ফটো চটো উঠাৰ পাছত আৰু আমি আকৌ যামগৈ সিটো চাইডে মানুহ কিন্তু আহি আছে ইমান দেৰিলৈকে আহিয়ে আছে এইখনৰ ফালে আহিছোঁ অলপমান ৰেষ্টুৰেণ্টখনৰ ফালে পিছফালে সৰস্বতী আছে আমি নগ'লোঁ আৰু সেইটো চাইডে ইয়াতে অলপমান ফটো চটো উঠিলোঁ উঠি অকণমান টাইম পাছ কৰিলোঁ আৰু মানুহবিলাকৰ তাৰমানে ফটো উঠিবলৈ চিট খালীয়ে নাপাওঁ ইমানেই মানুহ হৈছে নহয় খালি পোৱা নাচি আছে আমাৰ মা আছে শাহু মা আছিলে চাই নাচিছে বহি আছে চাই আছে মই আকৌ ভিডিঅ' বনোৱাটো পুৰা এনজয় কৰি আছে সিহঁতে পুৰা নাচিছে এইগৰাকী এটাই চবতকৈ ধুনীয়া নাচে আৰু দেই বগা পিন্ধাকৈ আমাৰ খাই বৈ এতিয়া মানে কিছুমানে খালে আৰু আমি খাই আছোঁ খোৱাৰ পাছত আৰু বেছি দেৰি নাথাকোঁ আৰু যামগৈ আৰু সোনকালে খালে বস্তু সামৰি মেলি হৈ গ'ল অলপমান পিছতে যামগৈ আৰু বেছি দেৰি নকৰোঁ বহুত দেৰি থাকিলে ইয়াতে দিগদাৰ হৈ যাব মানে ওলাই যাবলৈ বহুত দিগদাৰ হৈ যাব গাড়ী বহুত জাম হৈ যাব যে সেইটো কাৰণে সোনকালে যামগৈ আৰু প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে যদি এটা লাইক কৰিবলৈ নাপাহৰিব